আজি আছোঁ ডামৰাত তো বনাম সেইটো ডিজাইন ৰেডি হৈ গৈছে। পাৰ্টনাৰৰ তাতে আহিছোঁ, বনাব লাগে ৰেডি আৰু কি চাই দেওঁ নেকি? হা পিছলৈ চাই দেওঁ। অঁ 1 2 दे मार ना दे मार फाइनली डेटु खतम। আর দিনত কেনেকা জিকিব এটা? তো এইটো হ'ব আৰু এতিয়া এইটো মৃদুল ভাইয়ে বনাব। তো ডামৰাত যোৱাকালি ৰাতি এইটোতো বনালোঁ, ৰাতি শেষ কৰি তাতে শুই পেলাই ৰাতিপুৱা আহি আৰু আকৌ এইটো কৰিব লাগিল এতিয়া নে কি মৃদুল ভাই? অঁ এইটোহে আছিল নেকি হয়নে? এইটো ডাঙৰ হ'ব, এইটো হ'ব বেলেগ ভুলতে এইটো কৰিব গৈছিলোঁ, কিন্তু অৰিজিনেল এইটো চাইজটোহে হ'ব। আমি চাই লওঁ। তো বৰষুণৰ বতৰ, ঘৰত থাকি এইবিলাক কাম কৰাই ভাল হৈছে ন? লেকচাৰ মাৰিলোঁ আৰু তো ফাইনেলি ডিজাইন ৰেডি হৈ গ'ল। এইটো এইটো আমি ডিঙিত বনাম, মানে পাছফালে আৰু ডিঙিৰ পাছফালে। তো কেনেকৈ হয় চাই থাকিব। গাৰ্লফ্ৰেণ্ডৰ লগত মজা মাৰি আছে। অ' মৃদুল ভাই, বক্সটো কিমান দি কিনিলি? বক্সটো লোকালিত পাইছোঁ। হয় নেকি? ইমান ভাগ্য। 20 টকা টিকেট আছিল, অঁ পাই গৈছোঁ। ৱাহ কি ভাগ্য! 20 টকা টিকট কেইটা কাটি? আৰু বঙাইত এটা গাড়ী পাব আশা আছিল। হয় নেকি? 1 পইণ্টৰ কাৰণে মাৰ খাইছোঁ। হয় নেকি? টিকেটত 2 আছিল, তাৰে 3 মাৰছে। মানে লাখটো পূৰা 99% হৈ আছোঁ আৰু 1% কিবা কম হৈ আছে এই কিবা। 2024 আছে। অঁ নিশ্চয় কিবা যোগ্য কৰিব লাগিব। কৰিব লাগিব মানে চেষ্টা কৰি আছোঁ। চেষ্টাৰ ফলটো কিবা কিমান দূৰ আগবাঢ়িব পাৰোঁ। 1% চান্সটো আৰু আনিব লাগিব, 100% কৰিব লাগিব। তো 1 নম্বৰৰ কাৰণে সি গাড়ী এটা নাপালে। কাৰ? কিয়া বাহ, একদম 20 লাখ টকাৰ গাড়ী মিছ কৰি দিল অকল এটা নম্বৰৰ কাৰণে। আৰু এটা পাইছে আৰু 2024ৰ নামত ধুনীয়াকৈ এটা স্পীকাৰ বক্স বজা। মৃদুল ভাইৰ পাছফালে এনেকুৱা মাত এইটো আগৰে আছে। তো এইটো বনাব লাগিব ইয়াত। তো আমি এতিয়া ষ্টেনচিলটো মাৰিম। ষ্টেনচিলটো লগাই দিলোঁ। এতিয়া আৰম্ভ কৰিব লাগিল। প্ৰায় 10 মিনিটমান শুকাব দিম এইটো ষ্টেনচিলটো। বাকী আমি মেচিন ৰং চং বেজি এইবিলাক ৰেডি কৰি লওঁ নেকি?
ৰেডি এইটো লওঁ বহি ৰেডি পূৰা এতিয়া ৰেডি কৰিব লগা তো হৈ গ'ল আমাৰ দিলো চাই লওক কেনেকুৱা হয় তলত এইটো মেকআপ কৰি দিয়া হৈছে ন